আহক এটা নতুন ভিডিঅ'ৰ বাবে আগবাঢ়িছোঁ। গেলাবিলৰ ঘাটত ছট চেষ্টা কৰিছোঁ। পৰম্পৰা নীতি নিয়ম মতে ছট পূজা কেনেদৰে পালন কৰা যায়। আজি কি বন্ধ বন্ধ মানুহ নাই পূজাৰ কাৰণে আৰু একেবাৰে বন্ধ নেকি? মানুহো নাই। तो नीचे जगह नहीं है रखी, नीचे जगह नहीं। বিশ্ববাসীয়ে চাওক অসমত তেখেতসকলৰ সম্প্ৰদায়ে কি ধৰণে ছট পূজা পৰম্পৰা ৰীতি নীতি নিয়ম মতে পালন কৰি আহি আছে। ইমান বগা হৈ গৈছে যে চিনি পাইছা? চিনি পাইছা? এই বাবলু বাবা কেনেকৈ বৰ ভালে ভাল। কোন আছে এতিয়া? তাত কোন আছে? নাম তাত আজিকালি নাই? আজিকালি এপিডিচি নাই নেকি? এপিডিচি আছে, তাতে আছে। আজি কি বন্ধ বন্ধ মানুহ নাই পূজাৰ কাৰণে আৰু একেবাৰে বন্ধ নেকি? মানুহো নাই।